বাহিৰৰ ডিস্ক'ৰ পৰা আহিলোঁ যে নাজানো গাত কাৰোবাৰ কি লৈ আহিছোঁ চেল্ফ কোৱাৰেণ্টাইন ভালে হৈছে দে তয়ো ঘৰত টাইম ভিটামিনটো খালানে? মা মায়ে যে গাখীৰ দিলে খালানে একো নহয় দিয়া অলপ ধৈৰ্য ধৰা সন্তান এটাৰ পৃথিৱীৰ মুখ দেখিবলৈ 10 মাহ লাগে পৃথিৱীও আমাৰ মা মায়ে হয়তো এইটোকে বিচাৰিছে মা তাকেতো মই কৈছো আমি এতিয়া ৰ'দ লওঁ अरे अरे आप लोग किधर जा रहे हो? पता नहीं है लॉकडाउन चल रहा है अभी इस समय ना ऐसे घुल मिल के जाना अच्छी बात नहीं है सोशल डिस्टेंस बना के रहना ही सही है जाओ जाओ अपनी जगह पे जाओ सभी जाओ जाओ आप लोग भी जाओ हाँ ये हुई ना बात और ऐसे ही डिस्टेंस बना के रहना है
ঠিকনো? কৰোণা এটা বহুত ডাঙৰ বেমাৰ। মই খুৰাহঁতৰ টিভি চাই দেখিছিলোঁ। বহুত মানুহ মৰিছে। তই বাহিৰলৈ নোলাবি। মই ফচহঁতৰ ঘৰলৈ যাওঁতেনো মোক খেদি দিলে। ভিতৰতে সোমাই থাকিবি। এইটো ডাঙৰ বেমাৰ, মানুহ চুলিয়ে বিয়পে। দেখিছ না, কোনো কাৰো ঘৰলৈ নাযাবি দেই, ঘৰতে খেলি থাকিবি। এইটো মানুহ চুলিয়ে বা একদম ইটোৰ পৰা সিটোলৈ গুচি আহিব বেমাৰটো। হ'ব কেলে নহ'ব টিভিত দেখিছিলোঁ তেলফলা দিলেই হেনো ভাল হ'ব। ভগৱানক চিন্তা কৰিবা, চিন্তা কৰি তেলফলা দিলে ভাল হ'ব। ঈশ্বৰৰ নাম লৈ থাকিবা দেই, ভাল হ'ব। ভগৱান বেমাৰটো ভাল কৰি দিবা।